নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল এতিয়া আমি যাবলৈ ওলাই আছো বাইক লবলৈ গৈ পেলাই তাত আপোনালোকক অকমান দেখাম আৰু এতিয়াতো আমি সব আছো অফিসতে গোটেইখিনি যাব গৈ পেলাই তাত ধুনিয়াকৈ সিলেক্ট কৰিম কোনখন লম তাৰ পিছত কৈ আছো ৰব খুব কামত যোৱাৰ আগতে প্ৰথমতে ভগৱানক প্ৰাৰ্থনা কৰি লওঁ চাকি বন্তি জ্বলাই লৈছোঁ ধুনীয়াকৈ ভগৱানক প্ৰাৰ্থনা কৰি ল'লোঁ তাৰপিছত ধূপ জ্বলাই লৈছোঁ তাৰপিছতে এতিয়া আমি গৈ আছোঁ বৰ্তমান ভগৱানক চিন্তি বাইকখনৰ কাৰণে জয় ওম নমঃ শিৱায় ল'ৰা মানুহৰ এটা সপোন থাকে সপোন মানে কি গম পাই নাপায় ল'ৰা মানুহৰ প্ৰকৃততে মানে এখন বাইক লোৱাৰ ডাঙৰ সপোন থাকে গতিকে সেই সপোনটো আজি পূৰাবলৈ মই গৈ আছোঁ মানে কি মোৰ মনৰ বাইকখন কিখন বাইক লৈ আছোঁ আপোনালোকেতো থাম্বনেইল চাই আপোনালোকে গম পাই আছে গতিকে বলক দেৰি নকৰি পেলাই আমি বাইকখনৰ কাৰণে অকণমান প্ৰিপেৰেশ্যন কৰি লওঁ প্ৰথমতে আমাক কি লাগিব প্ৰথমতে আমাক লাগিব আপোনাৰ এইখন হৈ গ'ল বেংকৰ পাছবুক তাৰপিছত লাগিব ড্ৰাইভিং লাইচেন্স পেন কাৰ্ড ভোটাৰ আইডি আৰু এইখিনি অৰিজিনেল ডকুমেণ্টছ গতিকে এতিয়া আমি যাওঁ বাইকখনৰ কাৰণে গৈ পেলাই তাত গৈ পেলাই আপোনালোকে গোটেইখিনি গম পাবই হয়তো তাত ভিডিঅ' বনাব পাৰিবও পাৰোঁ নোৱাৰিব পাৰোঁ কাৰণ মোৰ বিৰাট লাজ লাগে তাত ভিডিঅ' শ্ব'ৰুমত গৈ পেলাই যদি ভিডিঅ' বনাবলৈ যাওঁ মই একদম লাজত মৰি যাব পাৰোঁ গতিকে চেষ্টা কৰিম যদি ভিডিঅ' বনাব পাৰিলে পাৰিম নোৱাৰিলে নাই আহি পেলাই ইয়াত অকলেও হ'লেও অকণমান চেষ্টা কৰি পেলাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আজিৰ এই ভিডিঅ'টোত আপোনালোকে কমচে কম মোক 1000 ছাবস্ক্ৰাইবাৰ লাইক কমেণ্ট আৰু কৰি দিব কাৰণ বহুত এটা ডাঙৰ কাম কৰিবলৈ গৈ আছোঁ মানে মনৰ খুচি কথা এইটো ভাই আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু যিসকল মানুহ চাই আছে নতুনকৈ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব কাৰণ এইটো মোৰ ডাঙৰ আজি ল'ৰা মানুহ হিচাপে বুলি ক'বলৈ গ'লে এইটো ডাঙৰ এটা ইম্প্ৰেছ মানে মনৰ চখ বহুত দিনৰ পৰা ভাবি আছিলোঁ এই কামটো কৰিম বুলি বাইক লৈছোঁ হয় কিন্তু কেইবাখনো বাইক মই চেঞ্জ কৰিছোঁ কিন্তু এইখন বাইক বহুত ইম্পৰ্টেণ্ট বাইক হয় গতিকে সেইকাৰণে আপোনালোকে অকণমান হ'লেও হেল্প কৰি দিব বৰ্তমান আমি আহি গৈছোঁ বাইক ল'বৰ কাৰণে এতিয়া গণেশগুৰি পাৰ হৈ পেলাই গণেশগুৰি পোৱা নাই একচুৱেলি জৌৰ তিনিআলি পাৰ হৈ গৈছোঁ গৈ পেলাই আমি বাইকখন লৈ গৈ আছোঁ মোৰ লগত আমাৰ বিনীত দাই বাইক চলাই গৈ আছে অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ এয়া কিছুমান ডকুমেণ্টছ আৰু আহি লগত বাইকখন লৈ পেলাই মানে পূজা চূজা কৰি পেলাই গুচি আহিম গতিকে সেইকাৰণে আপোনালোকক অকণ ধৰক প্ৰথমতে গণেশ মন্দিৰ পামেই আৰু এতিয়া গৈ পেলাই গণেশ মন্দিৰত পূজা চূজা কৰিম কৰি পেলাই আপোনালোকক দেখাম গৈ পেলাই প্ৰথমতে আমি পূজা কৰি ল'ম তাৰপিছত আমি আপোনালোকক দেখাম কেনেকৈ কি কৰোঁ গতিকে এতিয়া আমি বিনীত দা মই আহি আছোঁ গণেশ মন্দিৰৰ কাৰণে বাইকখনৰ পূজা কৰিবৰ কাৰণে বাইকখন অলৰেডি লৈ লৈছোঁ এইফালে আমি গণেশ মন্দিৰ পাই গ'লোৱে পণ্ডিতজীক ধৰিছোঁ পণ্ডিতজীয়ে ধুনীয়াকৈ পূজা পাঠ কৰি আছে বাইকখনত আৰু পূজা চূজা হোৱাৰ পিছতে অকণমান যাম আৰু আমি চবেই মানে কি আৰু চাহ মিঠাই চিঠাই খাম আৰু এতিয়া পণ্ডিতজীয়ে পূজা চূজা কৰি আছে ধুনীয়াকৈ আৰু গণেশ মন্দিৰত আজিকালি এটা ছিষ্টেম ভাল হৈছে কোনো পণ্ডিতজী ধৰিব নালাগে ডাইৰেক্ট আপোনালোকে টোকন কাটক গৈ পেলাই পূজা কৰি দিব পণ্ডিতজীবোৰে বামুণখিনিয়ে ধুনীয়াকৈ পূজা কৰি দিয়ে তাত কোনো আপোনাৰ মনৰ ইচ্ছাৰে পণ্ডিতজীক যি দিয়ে আপোনালোকৰ সেইখিনিয়ে সিহঁতে সন্তুষ্ট হয় কেতিয়াও দাবী নকৰে পূজা কৰি আছে তো বৰ্তমান আহি গৈছোঁ আমি গণেশ মন্দিৰত গণেশ পূজা কৰাই ল'লোঁ গাড়ীখনত এতিয়া বলক আমি অফিচত গৈ লগ পাই আছোঁ আপোনালোকে আৰু এটা দৃশ্য দেখাইছোঁ ৰাতিৰ আমাৰ গুৱাহাটীখন কেনেকুৱা দেখিছে চাওক অকণমান ড্ৰোন শ্বট এটা লৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ ড্ৰোন শ্বটটো যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আমাৰ ৰাতিৰ গুৱাহাটীখন চাওক কি এটা সুন্দৰ লাগে দেখিবলৈ আমাৰ এইখন সপোনৰ গুৱাহাটী আমাৰ কি ধুনীয়াকৈ আগৰ দিনৰ গুৱাহাটী নহয় আৰু এতিয়া গুৱাহাটী এটা বিৰাট আৰু পাৰফেক্ট গুৱাহাটী হ'বলৈ গৈ আছে বৰ্তমান আহি পাই গ'লো সেই ঘৰ বহি লওঁ প্ৰথমতে এইটো হেলমেটটো ৰাখি লওঁ এই হেলমেটটো দিছে তাৰ পৰাই দিছে ফ্ৰী দিছে এইটো ফ্ৰী দিছে হেলমেট মাত্ৰ হেলমেটটো ফ্ৰী দিছে আৰু এটা কি ৰিং ফ্ৰী দিছে বাকী একো নাই চব নিজৰে গতিকে আৰু উপায় নাই এতিয়া ৰাতি বহুত হৈ গ'ল দেৰি হৈ গৈছে গতিকে ভিডিঅ'টো আজিলৈকে ইয়াতে এণ্ড কৰিছোঁ আৰু মানে কি তাত মই যে কৈছিলোঁ ভিডিঅ'টো বনাম বুলি কিন্তু মই লাজৰ কোবত ভিডিঅ'টো বনাব নোৱাৰিলোঁ বহুত মানুহ আছিলে একচুৱেলি ছোৱালী তোৱালী বহুত আছিলে লাজ লাগিছে গতিকে সেইটো ভিডিঅ'টো মই তাত বনাব নোৱাৰিলোঁ এনেই মানে কি
সদ্যহতে আনি পেলাই ইয়াতে অকণমান ভিডিঅ' কৰিছোঁ বাইকখন আনি পেলাই আজি বহুত হেপী হৈ গৈছোঁ বাইকখন লৈ পেলাই মানে এটা সপোন আছিলে এই বাইকখনৰ কাৰণে নতুন মডেল টপ মডেলটো ৰয়েল এনফিল্ডৰ ক্লাছিক 350 টপ মডেল টেষ্ট ড্ৰাইভ কৰিছোঁ ভাল লাগিছে আৰু মোৰ লগতে গ্ৰুপৰ চপো নাইকিয়া আপোনালোকক দেখাবলৈ টেষ্ট ড্ৰাইভটো কেনেকৈ কৰিছোঁ গতিকে উপায়ো নাইকিয়া সদ্যহতে এনেকৈয়ে বৰ্তমান কাম চলাই গৈছোঁ যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে অকণমান হ'লেও লাইক কৰিব কমেণ্ট কৰিব আৰু নতুনসকলে যিকোনো চাই আছে শ্বেয়াৰ কৰি দিব আৰু আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ বাই বাই এইখনেই আছিলে মোৰ মৰমৰ সপোনৰ বাইকখন আজি বাস্তৱ কৰিলোঁ গতিকে অকণমান চিনেমেটিক কাৰ্ডত আপোনালোকক ভিডিঅ'টো বনাইছোঁ আৰু তাত আগতেতো কৈছোঁৱেই মই তাত ভিডিঅ'টো বনাব লাজ লাগিছে গতিকে সেইকাৰণে চিনেমেটিক টাইপত ভিডিঅ'টো বনাই আপোনালোকক ইয়াতে এণ্ড কৰিছোঁ